Hello everyone, ঘৰটো অকণ বেলেগ বেলেগ দেখিছেনে বাৰু? বেলেগ বেলেগ দেখিছে মানে একেবাৰে বেলেগ আৰু এইফালে চাওক এইটো মাছ মানে আজি দুদিন হ'ল শ্ৰেয়া বহুত বোকাৰ আৰু এতিয়া আমি মানে হস্পিটেলতে এডমিট হৈ আছিলোঁ। বহুত জ্বৰ হ'ল তাই। তাৰপিছত সেইকাৰণে পৰা কালি ৰাতিপুৱা 5টামান বজাৰ পৰা একদম আহি হস্পিটেলত থাকিব লগা হ'ল আৰু এইফালে ওচৰতে এতিয়া মোক পঠাই দিব ঘৰলৈ। কালি পাছবেলা পৰা বোকাৰ খতম হ'ল আৰু এতিয়া যামগৈ। ভাত খিচাৰি দিছে যে সেইকাৰণে খাবলৈ তাই মন নাই, মন ধৰি আছে। সেইকাৰণে ওচৰতে এখন আছিলে নষ্টিবা হস্পিটেল আৰু তাতে এডমিট কৰা হৈ গ'ল পটাপট। মানে ৰাতিপুৱা বহুতেই কপি জ্বৰ উঠিলে কালি আৰু লৈ আহিলোঁ সেইকাৰণে। তাৰপিছত এতিয়া 2টা বজাত মানে 24 ঘণ্টা থাকিব দিছিলে আৰু এতিয়া 2টা বজাত আমি এতিয়া ঘৰলৈ যামগৈ। এতিয়া 1টা বাজিলে। এতিয়া ভাবিলোঁ অকণমান পাছবেলা টাইমত কাপোৰখিনি লৈ যাব লাগিলোঁ ওপৰৰ পৰা আৰু লগতে আপোনালোকক অকণমান ভিডিঅ' বনাই দিলোঁ। একচুৱেলি শ্ৰেয়া গাটো ভাল নাছিলে বাৰু আৰু 2 দিন থাকিলোঁ হস্পিটেলত। হস্পিটেলত থকাৰ পিছত এতিয়া ঘৰলৈ আহিলোঁ আৰু অহাৰ পিছত মানে তাই অকণমান ভাল পাইছে আৰু এতিয়া যেনিবা অকণমান কফ আছে তাই ডিঙিত। মানে কফটো অকণ বহুতকৈ বেছি হৈ গ'ল আৰু লগতে মানে তাই 2 মাহৰ আগতে টাইফইড ওলাইছিলে যিহেতু সেইকাৰণে জ্বৰটো মানে অকণমান বডিত ঠাণ্ডা লাগিলে তাই জ্বৰ হৈছে। মানে ইভাগে একো প্ৰব্লেম নাই বাৰু আৰু এতিয়া ভাল হৈছে সম্পূৰ্ণকৈ। বেছিকৈও ভাল হোৱা নাই কিন্তু তাইৰ পৰীক্ষাও হৈ আছিলে আৰু সিহঁতৰ 2 মাহৰ মূৰে মূৰে মানে যিটো লেচন পঢ়ে তাৰে পৰীক্ষা লয় আৰু এতিয়া আকৌ 20 নম্বৰ পৰীক্ষাটো তাই এটেণ্ড হ'বই নোৱাৰিলে। কি যে হ'ব মানে ছোৱালীজনী ইয়ালৈ অহাৰ পৰা অকল জ্বৰে হৈ আছে একেৰাহে। এতিয়া উপায়ো নাই আৰু কি কৰিব। তথাপি মানে মই এইকেইটা ভিডিঅ' বনোৱা নাই সেইকাৰণে পৰা তথাপি মানে উপায়ো নাই। ছোৱালী প্ৰথমতে ভাল হ'ব লাগে স্বাস্থ্য, তাৰপিছতে যি হয় হ'ব আৰু এতিয়া ভিডিঅ' এনেই অকণমান ভিডিঅ' বনাই দিলোঁ আৰু আজি